বন্ধুসকল, যদি আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা তথা চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। বন্ধুসকল, চৰকাৰী ঘৰত নাম থকা সকলোৱে এই 5টামান নথি সাজু কৰি ৰাখিব। মই এতিয়া ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। প্ৰথমতে বন্ধুসকল, এটা নথিৰ প্ৰয়োজন হ'ব, সেইটো হ'ল 2011 চনৰ চেঞ্চাছৰ কাগজটো। 2 নম্বৰত লাগিব PMAY ID, অৰ্থাৎ আপোনালোকে এটা লিষ্ট চাই আছে চৰকাৰী ঘৰৰ লিষ্ট, এইটো হ'ল এডিশ্যনেল লিষ্ট। এই লিষ্টটো কিন্তু আপোনালোকে য'তে ত'তে নাপাব, এইটো অকল চৰকাৰী মানুহৰ ওচৰত পোৱা যাব, যিসকল GP ছেক্ৰেটাৰী অথবা ডাটা এণ্ট্ৰি অপাৰেটৰ তেওঁলোকৰ পৰা পাব বা পঞ্চায়ত মেম্বাৰৰ পৰা পাব। এই লিষ্টটোত চাই আছে বহুতকেইটা কিন্তু মানুহৰ এডিশ্যনেল লিষ্ট, এইটোত নাম আছে বহুত মানুহৰ, কিন্তু এই পিনে একেবাৰে লাষ্টৰ পিনে চাই আছে PMAY ID। এই আইডিটোত কিন্তু 7 ডিজিট এটা নাম্বাৰ আছে। এই নাম্বাৰটো আপোনালোকে GP ছেক্ৰেটাৰী বা ডাটা এণ্ট্ৰি অপাৰেটৰৰ পৰা লৈ আহিব। মই এজনৰ পৰা লৈছোঁ। এতিয়া এইটো যিকোনো এটা মই কপি কৰিম আপোনালোকক দেখাবৰ কাৰণে। কপি কৰিলোঁ। কপি কৰাৰ পিছত আমি যিকোনো এটা ব্ৰাউজাৰত যাম। মই এতিয়া গৈ আছোঁ গুগল ব্ৰাউজাৰত। গুগলত গৈ অকল চাৰ্চ কৰিম PMAYC, এইটো বুলি চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যিটো ৱেবছাইট আছে তাত ক্লিক কৰিম। ক্লিক কৰিলোঁ। আপোনালোকে এনেকৈ ক্লিক কৰিব আৰু প্ৰথম যিটো আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তাত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া পহবাৰে ইণ্ডো আহিলে এইটো প্ৰঞ্চনটো কাটি দিব। কাটি দিয়াৰ পিছত থিয়েটাৰৰ তাত ক্লিক কৰিব, অৰ্থাৎ ডেস্কটপ সাইট বনাই ল'ব। ডেস্কটপ সাইট বনাই ল'লোঁ। লোৱাৰ পিছত ইয়াত চাই আছে বন্ধুসকল ষ্টক হোল্ডাৰ, ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত কেইটামান অপশ্যন আহিছে। আমি এতিয়া 2 নম্বৰ অপশ্যনত যাম। 2 নম্বৰত আছে SSC ফেমিলি মেম্বাৰ ডিটেইলছ, ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত বন্ধুসকলে ইয়াত চাই আছে প্ৰথমটো আছে ষ্টেটটো অসমীয়া হ'ব, আসাম দি দিলোঁ। দিয়াৰ পিছত ইয়াত আছে PMAY ID, অৰ্থাৎ যি আইডিটো আমি চৰকাৰী ঘৰৰ লিষ্টৰ পৰা কপি কৰি লৈ আহিলোঁ, সেই আইডিটো এতিয়া 7 ডিজিটৰ হয়। এতিয়া ইয়াত পেষ্ট কৰিম। পেষ্ট কৰিলোঁ। পেষ্ট কৰাৰ পিছত বন্ধুসকল এই PMAY IDৰ অধীনত যিকেইজনমান পৰিয়ালৰ মানুহ আছে সেইকেইজনৰ নাম কিন্তু ইয়াত ওলাই পৰিছে বন্ধুসকল সম্পূৰ্ণকৈ। এইটো যদি আপোনালোকৰ নিজৰ প্ৰিণ্টাৰ আছে তেনেহ'লে প্ৰিণ্টাৰৰ পৰা ওলাই ল'ব, আৰু যদি প্ৰিণ্টাৰ নাই তেনেহ'লে যিকোনো এটা কম্পিউটাৰৰ দোকানত গৈ এইটো প্ৰিণ্ট কৰি ওলাই ল'ব। অৰ্থাৎ আপোনালোকৰ 2টা ডকুমেণ্টছ হৈ গ'ল, এটা চেঞ্চাছৰ কাগজ আৰু এইটো হোৱাৰ পিছত এতিয়া বন্ধুসকল 3 নম্বৰত লাগিব বেংক একাউণ্ট। যিজন ব্যক্তিৰ নামত চৰকাৰী ঘৰৰ লিষ্টত নাম আছে সেই ব্যক্তিজনৰ বেংক একাউণ্ট থকাটো অত্যন্ত দৰকাৰী। বন্ধুসকল 4 নম্বৰত লাগিব জব কাৰ্ড। সেই ব্যক্তিজনৰ জব কাৰ্ড থকাটো দৰকাৰী, কিয়নো 1,30,000 টকাৰ পোৱাৰ পিছত যেতিয়া 20,000 টকা জব কাৰ্ডৰ থ্ৰু দি আহিব, সেইকাৰণে যদি জব কাৰ্ড নাই তেনেহ'লে জব কাৰ্ডটো বনাই ল'ব। 5 নম্বৰত লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডটো ভেৰি ইম্পৰ্টেণ্ট। বন্ধুসকল, এই ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।